Hey guys, আশা কৰোঁ সকলোৰে ভাল আৰু ডাইৰেক্ট আজি চাইকেলৰ ওপৰৰ পৰা একদম যাই আছোঁ এক ঠাইত যোৱাৰ আগতে সকলোকে একদম মনৰ পৰা একদম বিৰাট ধন্যবাদ যে বিয়াৰ ভিডিঅ'ত আপোনালোকে ইমান ছাপোৰ্ট আৰু মৰম দেখুৱাইছে যাতে বিয়াৰ ভিডিঅ'টো যেনেকৈ ইমান মৰম আৰু ছাপোৰ্ট দেখুৱাইছে বাকী যিমানবিলাক আৰু মই আহিব লগা ভিডিঅ' আছে সেইবিলাক সকলোতে যাতে এনেকৈ মৰম দেখুৱায় আৰু এনেকৈ মৰম দেখুৱালে দিয়কচোন আগত গেলি ভিডিঅ'বিলাক বনাব মন যাব মইনো কাৰ কাৰণে বনাম আপোনালোকৰ কাৰণে এইটো বনাম যদি আপোনালোকে যদি নাচে ছাপোৰ্ট নকৰে মই ভিডিঅ' বনাই কিলা হ'ব তো যাতে আহিব লগা ভিডিঅ'বিলাকো যাতে এনেকৈ ছাপোৰ্ট আৰু মৰম কৰে তে বলক আজিৰ এইটো ভিডিঅ' আৰম্ভ কৰোঁ আজি হৈছে 6 তাৰিখ মানে আজি দুলুৰ গন মানে আজি অপেনিং আজি আৰম্ভ হ'ব আজিৰ পৰা তো ৰাতিটো একদম তাবা আহি হ'ব একদম মানে কি ক'ব ৰাতিটো দেখাম বৰ্তমান দিনত কি কাৰুকাৰ্য কৰি আছে কি কাম কৰিছে নকৰিছে না হোৱা ৰেডি তাক গেলি তো এইটো চাই আহোঁ ময়ো চাই আহোঁ আৰু মোৰ লগত আপোনালোকেও বলক ভিডিঅ'টো চাই থাকক নাই কি আহি পালোঁ আমি দেউলত খোলাৰ ভিতৰত পাণ দোকান আলি পাণ চান খাব কিতাপৰ দোকান চকানো আছে ইয়াত এইটো হৈছে মূল মন্দিৰ আমাৰ আৰু এইটো হৈছে দৌল মন্দিৰ আজি গধূলি মোৰ পিছৰ মন্দিৰটোৰ পৰা গুৱাহাটীয়া পথাৰত নিয়া হ'ব তাতে পূজা কৰি আনি এই দৌল মন্দিৰটোত থোৱা হ'ব দেউলৰ গোটেইকেইদিন ইয়াতে থাকিব আৰু তাতে মানুহে সেৱা চেৱা কৰিব আৰু দেউলৰ লাষ্টত গোটেই আমাৰ এই বাজনীয়া অঞ্চলটো ঘূৰাই আৰু এই মন্দিৰটোত থৈ দিয়া হ'ব আৰু বাকী মেইন হ'ব গধূলি পথাৰখন এতিয়া দেখুৱাম আপোনাক আৰু মই সকলোকে লোকেশ্যনটো কৈ দিওঁ নলবাৰী জিলাৰ বাজনী মৌজাৰ অগ্নিশালা গাঁৱত এই দৌলখন হয় চাই বিৰাটেই ভাল লাগে আপুনি যদি চোৱা নাই এবাৰ আহিব যিবিলাকে দূৰৰ তেওঁবিলাকে মোৰ ভিডিঅ'ত চকাৰ যিবিলাকে মোৰ ওচৰ পাজৰ আহিব পাৰে সেইবিলাকে আহক দূৰৰ হ'লেও আহি যাওক আৰু এবাৰ চাই যাওক বিৰাটেই ভাল লাগে চাই ৰাতি বঢ়িয়া লাগিব চাই বলক এতিয়া আপোনাৰ কাৰণে ফিল্ডখন এবাৰ ঘূৰাই দিওঁ যিটো গমেই পালে মূল দৌল মন্দিৰ এইখিনি আমাৰ মিঠাইৰ ছেকশ্যন ইয়াত বিভিন্ন ধৰণৰ মিঠাই হ'ব আৰু ইয়াতেও আহিব এতিয়া গেলি বৰ্তমান নাই দি থৈ দিছে এইবিলাক কাম চলি আছে ইয়াত আহিব আৰু কিনিব আৰু খাব আৰু জিলাপি চাওক পাহাৰনকৈ দাবে থৈ দিছে নিব আৰু দগৰি খাব ফাষ্ট ফুডৰ কাৰণে এইবিলাক ইয়াত আছে ভিতৰত পূৰা একদম তাজা বনাই আছে এখানে হৈছে মণিহাৰী ছেকশ্যন ইয়াত পাব পাৰে ধুনীয়া গোল একদম মণিপুৰী গোল এটা কিনিব পাৰে এইবিলাক এইখিনি হৈছে হোটেল গোটেইখিনি হোটেল এইটো যদি খালি ইয়াতে খাব পাৰিব এখন হৈছে ইয়াৰ মঞ্চ এই গোটেইকেইদিনত যি সৰু সুৰা প্ৰগ্ৰেম হৈ থাকে চব ইয়াতে হৈ থাকে নাটকো হয় গায়ক থাকিলে গায়কো ইয়াতে হয় আৰু এখানে মঞ্চ গোটেইখিনি আমি দৌল মন্দিৰৰ পৰাই ওলাই আহিলোঁ পিছত দেখি চাব পাৰে আৰু বৰ্তমান আমি যাই আছোঁ আগত দেখি মই বাৰে বৰ্তমানটো ওলাই যাই থাকে দিয়ক হ'লটো অলপমান মানে মই গুচাব লাগিব तुमसे ना हो पाएगा हमें तुम्हारे लक्षण बिल्कुल ठीक नहीं लग रहा है तुमसे ना हो पाएगा কম বুলি নকওঁ মানে ওলাই যায় পুতুক কৰি সেই বাৰে বৰ্তমান ভাল নালাগে নহয় ਹੱਸਦੇ ਚਿਹਰਿਆਂ ਦਾ ਮਤਲਬ ਇਹ ਨਹੀਂ ਹੁੰਦਾ ਕਿ ਉਹਨਾਂ ਨੂੰ ਕੋਈ ਤਕਲੀਫ ਨਹੀਂ ਹੁੰਦੀ এই আগত দেখি পথাৰখন দেখি আছোঁ এতিয়া যে আপোনালোকক কৈছিলোঁ পথাৰখনৰ কথা এখানে পথাৰ এখন আৰু ইয়াত দুখন পথাৰ আছে এখন পথাৰ আৰু সেই ৰাস্তাটোৰ পিছপিনে এখন পথাৰ আছে এই ৰাস্তাটোৰ পিছপিনে পথাৰ আছে আৰু ইয়াতে গধূলি গুৱাহাটীত মন্দিৰৰ পৰা আনি ইয়াতে পূজা কৰা হ'ব আৰু সেইখন পথাৰত বোমা জ্বলোৱা হ'ব আৰু বোমা জ্বলোৱাটো চাই বিৰাট ভাল লাগে কাৰণ এডাল দুডাল নজ্বলায় মানে বহুত মানে জ্বলায় আৰু সেইটো বস্তু চাই ভাল লাগে তো এই বোমাৰ কাৰুকাৰ্যবিলাক চোৱাৰ কাৰণে আপুনি গধূলি গেলি ৰখিব লাগিব তো অলপ ডাইৰেক্ট গধূলি আৰু এইবিলাক যি দেখা পাইছে ৰাস্তা খালী হৈ পৰি এইবিলাক মানে দেখা পাব আৰু মানুহ তো ডাইৰেক্ট গধূলি লাগাল পাই আছে 8:01 p.m.
later. Tabayo buli. মানুহ চাওক মানুহ। তো আজিৰ ভিডিঅ'ত এইখিনিয়ে আছিল। চাই কেনে বিলাক ক'ব ভালকৈ কৰিব নাপালোঁ। বহুত মানুহ আছে, হাল্লাও আছে, তো সেইকাৰণে ভালকৈ কৰিব নাপালোঁ। তো চাই কেনে পালাক ক'ব আৰু। তো আপোনালোকৰ পৰা মানে বেলেগ ভিডিঅ'ত চাই থাকিব।